শিক্ষাৰ্থীসকল আজি তোমালোকক ইংৰাজী গ্ৰামাৰৰ আটাইতকৈ এটা ইম্পৰ্টেণ্ট পাৰ্ট ডিটাৰমিনাৰ্ছ এই ডিটাৰমিনাৰ্ছৰ বিষয়ে ক'বলৈ গৈছোঁ আমি ডিটাৰমিনাৰ্ছ কোনবিলাক বাৰু গম পাওঁনে ডিটাৰমিনাৰ্ছ আমি যিটো আৰ্টিকল এ এন ডি এইকেইটাকে ইনক্লুডিং কৰি মানে এ এন ডিকে ধৰি গোটেইখিনি চাম ফিউ এ ফিউ ডি ফিউ লিটল এ লিটল the little many more much any is every ইত্যাদি বহুতো গম পাইছানে এইবিলাক তোমালোকে কি বুলি গম পাইছা ডিটাৰমিনাৰ্ছ এতিয়া কথা হ'ল এই ডিটাৰমিনাৰ্ছবিলাক কাক কয় এইটো আমাৰ পৰীক্ষাত নাহে এইবিলাক বহাবলৈ আহে চেণ্টেন্স দিয়ে চেণ্টেন্সত অপশ্যনো দিয়ে আৰু এই অপশ্যনবিলাকৰ পৰা আমি বস্তুটো বহাব লাগে মই প্ৰথমতে তোমালোকক এ এন ডি তিনিটা কেনেধৰণে বহাব লাগে ক'ত বহাব লাগে কিয় বহাব লাগে ইত্যাদি কথাবিলাক অকণমান ভালকৈ বুজাবলৈ চেষ্টা কৰিম প্ৰথমতে ধৰি লোৱা আই হেভ ডেছ অৰেঞ্জ এইখিনিত তোমালোকক এ এন ডি এই তিনিটা অপশ্যন দিলে কোনটো বহাবা বাৰু তোমালোকে এইটো তোমালোকে বহাব লাগিব এন বহাব লাগিব কি হ'ব এন এইটো আখৰটো কি আখৰ এইটো অ'টো কি আখৰ ভাৱেল কিন্তু এটা কথা তোমালোকে মনত ৰাখিব লাগিব এই যে এইটো আখৰটো ভাৱেল হ'লেই যে এন হ'ব কনচনেণ্ট হ'লেই যে এ হ'ব তেনেকুৱা কথা নহয় এই কথাটো কি হয় ইয়াৰ যিটো উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰিহে এইটো ব্যৱহাৰ কৰে এ হ'ব এন হ'ব নে ডি হ'ব উদাহৰণস্বৰূপে এটা চোৱা হি ইজ ডেষ্ট অনেষ্ট পাৰ্চন এই বাক্যটো দেখিছানে ইয়াত তোমাক এ এন ডি এই তিনিটা দিব পাৰে তোমালোকক এতিয়া চোৱা এইখিনিত তোমালোকে ইয়াত কি দিব লাগিব এন ইয়াতো এন হৈছিল কিন্তু ইয়াতো এন হ'ব ইয়াত কিয় এন হ'ব আখৰটো এইচটো কনচনেণ্ট কিন্তু ইয়াৰ চাউণ্ডটো কি হৈছে চাউণ্ড হৈছে কি চাউণ্ড হৈছে চাউণ্ড হৈছে তাৰমানে এইখিনিত হি ইজ এন অনেষ্ট পাৰ্চন এইখিনিত কি হ'ল এন হ'ল আৰু কিছুমান কথা আছে এইখিনি মই কৈ দিছোঁ তোমালোকক সেইটো হৈছে কি ধৰি লোৱা 3 নম্বৰ দিছ ইজ ডেছ ইউ মানে কি তোমালোকে জানা নাই বাৰু এইটো ইউটো জানিব লাগে দেই ইউ মানে এইটো হৈছে এইটো মাইকী ভেড়া এইটো কি বুলি কয় মাইকী ভেড়া ইউ এইখিনিত আকৌ তোমাক এ এন ডি এই তিনিটা দিয়া থাকিলে এইটোত কোনটো বহাবা তোমালোকে ইয়াত এইটো ই আখৰটো আছে ইটো ভাৱেল আখৰ কিন্তু ইয়াত এন নহ'ব আকৌ ইয়াত কি হ'ব এ হ'ব এইটো কি হ'ব এ হ'ব কি হ'ব এ হ'ব এটা কথা তোমালোকে লক্ষ্য কৰিবা এইটো মই ভালকৈ লিখি দিছোঁ এইখিনিত এই যে চাউণ্ডটো ইউ ৱা ইয়ে ইউ ৱা ইয়ে উচ্চাৰণ হ'লে কি হয় ইউ ৱা ইয়ে উচ্চাৰণ হ'লে সদায় এ হয় সেইটো মনত ৰাখিবা উদাহৰণস্বৰূপে 4 নম্বৰ এটা লিখি দিছোঁ গিভ মি ডেছ 1 rupee নোট 1 rupee নোট এইটো কি হ'ব এ এন ডি থাকিব তোমালোকক এতিয়া মই কি কৈছিলোঁ এই যে সাউন্ডটো তোমালোকে ইউ ৱা
ইয়ে এইটো একদম মনত ৰাখিবা এইটো একেবাৰে ইম্পৰ্টেণ্ট কথা ইয়াত কি সাউন্ড হৈছে এইটোত ইউ সাউন্ড হৈছে কি দিলা এ দিলা আৰু এইখিনি কি সাউন্ড হৈছে ওয়া কি হয় বুলি কৈছিলো এ হয় গতিকে এ ওয়ান ৰূপী নোট ঠিক আছে আৰু ইয়াৰ পিছত চোৱা দিস ইজ this yellow shirt এইটো তোমাৰ এ এন ডি এইখিনি তোমালোকে এইটো পাৰিবই লাগিব কিয় পাৰিব লাগিব যেহেতু এইটো কৈ আহিছোঁ ইউ ওৱা এইটো কি উচ্চাৰণ হৈছে এইটো ইয়ে য়েল্লোত কি উচ্চাৰণ হ'ল গতিকে কি হ'ব এ য়েল্লো এইটো তোমালোকে পাহৰি নাযাবা ইউ ওৱা ইয়ে এই উচ্চাৰণত সদায় কি হয় এ হয় কিন্তু সেই বুলি এটা কথা মনত থাকিব লাগিব এইখিনি তোমাৰ এইটো ইউ উচ্চাৰণ হ'ব কিন্তু হি এ নবহিব সেইটো উদাহৰণটো মই দি দিছোঁ তোমালোকক ডেছ ইউ এছ এ ইজ এ ৰিচ কাণ্ট্ৰি সেইটো এ এন ডি এইটোত কি হ'ব তোমালোকে গম পাইছানে এইটোত তুমি মই যে যিটো কৈছোঁ ইউ ওৱা ইয়ে এইটো ইয়াত নাখাটিব কিয় নাখাটিব নাখটা ইয়াৰ কাৰণটো এইটোৱে এইটো ইউ এছ এ এইটো এটা এব্ৰিভিয়েশ্যন ইয়াৰ ফুল বস্তুটো হৈছে কি এইটো ইউনাইটেড ষ্টেট অফ আমেৰিকা বুজি পালানে এইখিনিত সেইকাৰণে আমি এইটো কিন্তু আমি এই যে ইউ এতিয়া কৈছিলোঁ এইটো ইয়াত বহাব আমি নোৱাৰোঁ এইখিনিত আমি ডাইৰেক্ট বহাব লাগিব কি দ্য ইউ এছ এ বুজি পালা এতিয়া চোৱা এইখিনিত দ্য ইউ এছ এ হ'ল এইটো আমি কোৱাৰ ধৰণে যিটো ইউ ওৱা ইয়ে উচ্চাৰণ হ'লে এ হয় বুলি কৈছিলোঁ কিন্তু ইয়াত এইটো নাখাটিলে গতিকে তোমালোকে এটা কথা মনত ৰাখিবা এইটো এব্ৰিভিয়েশ্যনৰ বেলিকা এইটো দ্য ব্যৱহাৰ হ'ব এইটো গতিকে ইয়াৰ পিছত আমি ফিউ এ ফিউ ডি ফিউ লিটুল এ লিটুল চাম মেনি মোৰ ইত্যাদিবিলাকৰ বিষয়ে আৰু বহলাই আলোচনা কৰিম আজি আমি এই তিনিটা এ এন ডিতে সামৰিছোঁ